হে ইউটিউবত মাৰি চাবা ডিম্পু বৰুৱা। আমাক সকলোকে সহায় থাকে ডিম্পু বৰুৱাই। বনাই বনাই ঘূৰি ঘূৰি ভিডিঅ' বনায়ে আমাৰ মাজৰ সকলোৰে মৰমৰ ডিম্পু বৰুৱা। কে ভাই আজি দেখো পুরা তো একদম ডিম্পু বৰুৱাৰ গান মাৰি আছা কিয় তহঁতে গম পা নাই নেকি আজি আমাৰ টেকাত ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰী আহিব। মোৰ শুনিয়ে ভাল লাগিল দেখো বা ডিম্পু বৰুৱাক লগ পাম, বিকাশ চেত্ৰীক লগ পাম, চেলফি মাৰি মাৰো ফেচবুকত দিম দে। তহঁতে ফেচবুকত দিয়াৰ মাথা মাৰছে, মই কিবাকে ইউটিউব চেনেলটো গ্ৰ' কৰি ল'ব পাৰিলি হেন্দত থৈ দি কিবাকে বাচি যাব পাৰো। মোক শিকলে নালগে, মই মাত্ৰ কিবাকে চেলফি ভিডিঅ' ল'ব পাৰিলি হ'ল, ফেচবুকত দিম তামাম লাইক পাম। মোৰো আজি তামাম ভাল লাগি আছে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীক লগ পাম। বাপ্পা ঐ মই এটা ভাবি আছো কথা, বিকাশ চেত্ৰীৰ লগত এটা ফুড চেলেঞ্জে কৰি দিওঁ নেকি? মজা হব, কৰি দি পিছে আমাৰ চন্তু গম পাইছি না নাই এন্দৰিত আজি আহিব? হাও তাক দেখো কোৱাই নাই। আমি ফোন মাৰো জলদি ফোন মাৰ তাক তাৰো মনটো বহুত ভাল লাগি যাব। আহিও বিকাশ চেত্ৰী আৰু ডিম্পু বৰুৱাক লগ পাব। 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ অসমত, জান নেকি ব্লগ চেনেলতে। ৱাহ হেল্ল' চন্তু ক'ত আছ তই? ঘৰত? কি কৰিছা? আজিতো গম পা নাই আমাৰ এটা আমৰ তলত আজি বিকাশ চেত্ৰী আৰু আমাৰ ডিম্পু বৰুৱা আহিব। আমাৰ মৰমত ডিম্পু বৰুৱা আহিয়ে আছে কিজানি। দে তই তাড়াতাড়ি আমৰ তলক লাগি দেয়া। ভাই ই আহি আছে বোলে ৰ। কি আজি আমাৰ কি শুনলো মই? আজি আমাৰ কি ডিম্পু বৰুৱাৰ বিকাশ চেত্ৰী আহিব? মজা, মই দ্বিতীয় চেলফি লম। ৰ তন্দিতো মৰমত থাকছো, মোক এই ডিম্পু বৰুৱাই ফোন মাৰছি ৰ। হেল্ল' ডিম্পু দা। কি ৰাস্তাটো পাৰিছা? হয় দে, এনেকে বাহুৰ তলেদি আহি কেনে এনেকে পাবি দে, পাকাৰ দলংখন পাৰ হৈ কেনে আমি আৰু আমুৰ তল পাই যাবি। দে আহি থাক, আমি এটা আমুৰ তলতে আছো দে। পাপ্পা তোক ডিম্পু বৰুৱাই ফোন মাৰা আছে নৰাহে আৰু তোক। হেই দোস্ত, আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব, কাৰণ আজি যাইছো আমি আমতল। আমি যাম আজি এইখন গাড়ীত, মানে এইখন জীপ পাঞ্জাৱত বনানো হৈছে, আৰু মোৰ লগত আছে বিকাশ চেত্ৰী। বলক আমাৰ লগত ভিডিঅ'টোৰ লগত আপোনালোকেও বলক। তো আজিৰ ভিডিঅ'টো বহুত খাস হ'ব, আপোনালোকে চাই থাকক। আৰু মোৰ পিছফালে দেখা পাই আছে দুটা ধুনীয়া বুঢ়া শগুন বহি আছে, শিলৰ ওপৰত দুটা ধুনীয়া বুঢ়া শগুন বহি আছে। আৰু আজি যাইছো আমি বৰ্তমান আমৰতল, মোৰ লগত আছে ডিম্পু দা। আৰু বৰ্তমান মই আমৰতলত যাই আপোনালোকক বাকীখিনি দেখাম, বলক মোৰ লগত যাই থাকক। তো সেই দোস্ত, আমি বৰ্তমান আহি পালো আমৰতল, আৰু আমৰতলৰ জেগাখিনি ইমানে ধুনীয়া কৈছো কি আপোনালোকক, এনেকুৱা ধুনীয়া ঠাই আৰু মই ক'তো যাই পোৱা নাই। এনেকুৱা পৰিষ্কাৰ জেগা, এনেকুৱা ধুনীয়া জেগা, মানে বহুত ভাল লাগিছে। আৰু মই তেতিয়া মোৰ ইন্ট্ৰটো দিয়া নাছিলো, এতিয়া মোৰ ইন্ট্ৰটো দি দিওঁ। হেল্ল' নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আমি আহি পালো বৰ্তমান আমৰতল জেগাখিনি ইমান ধুনীয়া পৰিষ্কাৰ। মোৰ লগত আছে এইফালে ডিম্পু বৰুৱা, আমাৰ ডিম্পুৰে এইফালে মোৰ লগত ব্লগিং কৰি আছে, আৰু মই এইফালে আপোনালোকক কি বাৰু দেখুৱাই আছো। তো চাই থাকক, আৰু আমাক নিবলৈ আৰু 3জন ল'ৰা আহি আছে, সেই 2জনৰ আহি পালে আমি ইয়াৰ পৰা বিদায়। তো চাই থাকক আমাৰ ভিডিঅ' শেষলৈ। ডিম্পু দা আৰু এইটো বিকাশ চেত্ৰী দেখোন আজি লগ পাই গেলো ফাইনেলি, মজা। ডিম্পু দা শুনছো আমাৰ গাঁওখন কেনে লাগছে? সুধো সুধো আমাৰ গাঁৱত ডিম্পু বৰুৱা আছে আজি, আৰু বিকাশ চেত্ৰী সুধোচোন। সুধে মুতুৰা কেনে লাগছে সিহঁতৰ আহি? তো দোস্ত, আজি আমি আহি পালো আমৰতলত আমাৰ লগত আছে 3জন ল'ৰা। 3জনৰ এই যে আমৰতলৰ গাঁৱৰে ল'ৰা হয়, তেখেতসকলে আমাক মাতিছিল আৰু আহিলো, আৰু ইহঁতৰ লগত লগ পাই বহুত ভাল লাগিল। তো ডিম্পু দা আমাৰ গাঁওখন কেনে লাগিছে আহি কেনে? আহোঁতে একো প্ৰব্লেম হোৱা নাই? আৰু বলা চাহ তাহ খাই যাবা। আহোঁতে একো প্ৰব্লেম হোৱা নাই, কিন্তু গাঁওখন খুবেই সুন্দৰ, অতি সুন্দৰ গাঁও। কিন্তু আমি এতিয়া চাহ তাহ নাখাওঁ, আৰু এক জেগাত যাব লগা আছে, হয়নে বিকাশ? আৰু আমাৰ এক জেগাত যাবা আছে, সেইটো কাৰণে নহ'লে আমি খাই গেলো দে। ডিম্পু দা এটা চেলফি উঠো দে, আৰু বিকাশ চেত্ৰী এটা চেলফি উঠো দে। আপোনালোকৰ ভিডিঅ'বিলাক আমি চাওঁ নহয়। চেলফি উঠিবা আৰু য়েছ ৱাই নট, শ্যোৰ।